এই কোন আছে হুঁচৰি পাৰ্টি আহিছে সকলা গোবিন্দ দা গোবিন্দ দা এই গোবিন্দ দা নহয় এইটো এই চকীদাৰটোক মাতা এই দুইটাই পিছলে কেৰাচিন তেল মাৰিলে নেকি ধপাই আহিছে যে কাকা মই ফটো আমি মুডতে নাই গোবিন্দ দাক মাতক যা কি আছে মোকে কচোন এই নহয় মুখিয়ালজন লাগিব ঘৰৰ মুখিয়াল লাগিব মুখিয়া আছো মই আছো হেল্ল' বিচাৰিছে মুখিয়াল আহিছে খিয়াল হলেও মই আজি কথাটো কৈ থৈ যাব লাগিব মই এইখন ঘৰত এজাহাৰ দিবলৈ আহিছো এইখন ঘৰ সোমালে এহেজাৰকে লয় নেকি তাকেতো এইটো নিয়ম কোনে উলিয়াইছে তেডাল কি নিয়ম এহেজাৰ নহয় সেই যে থানাত কমপ্লেইন দিয়ে হেণ্ডৰাইটিং চা মই লিখি দিছো বাৰু কাৰ ওপৰত কি হ'ল কচোন মই এইখন ঘৰৰ নাইট চকীদাৰ বাবলুৰ ওপৰত এজাহাৰ দিবলৈ আহিছো এইখন বাবলুৱে কি কৰিলে মানে সি মই ভাল পোৱা ছোৱালীজনী পলুৱাই নিম বুলি কৈছে আৰু কাকা পলুৱাইতো নিবই নি পেলাই ৰাখিবগে হৰখুৰা ঘৰ আৰু সেইকাৰণে সেই সাক্ষীৰ চহীটো মই মাৰি এইটো আমাৰ বাবলুৱে বাবলু না পলাল ইয়াত ফোন কৰ না নম্বৰ নাই মোৰ তাত নম্বৰ নাথাকিলেও ক নাই বছ ইহে লগা ফোন লগা তোৰ ছোৱালীহে নিব তই ক চাওঁ বুঢ়া চাওঁ ফটো মা তেৰিকা ফটো নহয় ফোন লগাই আছো আচ্ছা মা বাবলু ক'ত আছ তই কিয় লাগে ড্ৰয়িং ৰুমলৈ আহ নাযাওঁ এই আছা নাহে এই জাবৰ পেলোৱাটোৰ লগত তই কি কৰিলো মই তই বোলে পলুৱাই নিম বুলি কৈছ এই বৰ্তা এইবিলাক কি বুলি ক'লে তই এই ছোৱালীজনীক কিয় পলুৱাই নিম বুলি কৈছ ইয়াত আচ্ছা মই পলুৱাই নিম বুলি ভাবিছোহে পলুৱাই নিয়া নাই নহয় আৰু যদি লৈ যায় লৈ গ'লে কি কৰিম কাকা মোক সেইটো কথা কওঁ সেইটো কাৰণে মই আগতীয়াকে এইখন এজাহাৰ লিখি আনিছো দি থৈ যাম আৰু শুনক কাকা ই নিনিও বুলি মোক লিখিত দিব লাগিব এই দে নিদিওঁ কিয় নিদিওঁ এই নিদিয়ে মই পলুৱাই নিম বুলি ভাবোতে লেখা দিছিলো নেকি নাই দিয়া নিনো বুলি কিয় লেখা দিম মই এই মোৰ মুখে বন্ধ কৰি পেলালে জানা আপোনাক মই ৰেচপেক্ট কৰাৰ কাৰণে কৈছো আজি যদি লিখিত নাপালো মই ইয়াৰ পৰা মই নুঠো আৰু প্ৰয়োজনত মই থানা পাবলৈও ৰেডি আছো এই দৰকাৰ হলে থানাৰ গেটৰ মুখলৈকে ময়ো যাম লগত তই ঘৰৰ মানুহটো হৈ পেলাই ইয়াৰ চাট দিলি যে কিয় চাট নিদিম সি মোক ঘৰৰ কাষ্টমাৰ আনি দিছে আকৌ কাষ্টমাৰ তই কাষ্টমাৰৰ কথা মোক ক'ব লাগে নে তাক ক'ব লাগে দেখিলে জানা আজি হৰখুৰাই আপোনাক কাষ্টমাৰটোৰ কথা নকওঁতে দুখ লাগিছে আৰু মই কি কৰিম এইটো আৰু মই ভাল পাই থকা ছোৱালীজনীক সি পলুৱাই লৈ যাম বুলি কৈছে মোক কিমান দুখ লাগিব আপুনি ভাবক ইয়াৰ হুলস্থুল কৰি লাভ নাই মই মুঠতে ক'লো মই সিদ্ধান্ত দিলো বাবুৱে ছোৱালী পলুৱাই নিব নোৱাৰে আৰু আপোনাৰ কথাও মই জানো আনিলে বিয়া পাতি আনিব মই তাক বিয়া পাতিম এইবিলাক কি কথা কৰি পেলালে হৈ গ'ল ফয়চলা হৈ গ'ল মই আহো ফয়চলা হৈ গ'ল মই আহো কাকা এইবিলাক কি কাম কৰিলে কি কৰিবা কাহিনীয়ে শেষ হওঁ